Hello everyone, welcome back to my another mini vlog. এইটো হৈছে দাদা ৰুমত যোৱাৰ পিছত সেকেন্ড দিনাৰ ভিডিঅ'। আচলতে পিহি আৰু মোৰ অলপ কাপোৰৰ বজাৰ কৰিব আছে। হে আমি ওলাই গলো টাউনলৈ বুলি। কিমান আৰু বিশালত সোমাই থাকিম, হে ভাবিলো বিশালৰ সাইডত থকা ষ্টাইল বজাৰত সোমাও আজি। ডিব্ৰুগড় ষ্টাইল বজাৰত মই আজিলৈকে সোমাই পোৱা নাই, আজিয়ে ফাৰ্ষ্ট টাইম। বাহিৰত যিটোহে গৰম, মলৰ ভিতৰত সোমাই লৈ কি মজা লাগিছে। মই পাৰা হলেতো ইয়াৰ পৰা মই কেতিয়া ওলাই নগলো হয়। পিহি আকৌ মলত সোমাই কি আছো নিস্বাদ লাগি গ'ল। মই আকৌ কিনিলো এই পেণ্টটো। বাৰু পেণ্টটো কেনেকুৱা লাগিছে জনাবচোন আপোনালোকে। আকৌ আমাৰ ফেমিলিত টিকলা এজন এড হৈছে নহয়। সেয়ে পিহি মই ভাবিলো তাৰ বাবে অলপ কাপোৰ লৈ লওঁ। ফাৰ্ষ্ট টাইম চাব গ'লে তেতিয়া দিয়া হ'ব তাক। পেহীয়ে আকৌ নিজৰ বাবে কুৰ্তি এটাও ল'লে, লগতে ময়ো লৈ ল'লো মোৰ বাবে কুৰ্তি এটা। মলৰ পৰা ওলাই মেলি বিশালৰ ফ্ৰণ্টত বহা ম'ম' দোকানত ম'ম' খাবলৈ ৰখিলো। বহুতবাৰে খাইছো এই দাদাজনৰ হাতৰ ম'ম', কিন্তু যিমান খালেও মন নভৰে, ইমানেই টেষ্টি বনাই তেওঁ। পেহীয়ে আমাৰ মুখেৰে ভুটীয়া মাৰ্কেটৰ কথা বহুত শুনি থাকে, সেয়েহে পেহীয়ে ক'লে যে ব'ল এবাৰ ভুটীয়া মাৰ্কেট চাই আহোঁ। একো কিনা নাই তাৰ পৰা, এনেই জাষ্ট ফুৰিলোহে আৰু।